Hello everyone, welcome back to my channel. আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মোৰ পেহী ল'ৰাটোৰ বিয়া আছিল মোৰ কেকা আৰু সেই মোৰ ভাল লগা কিছুমান মুহূৰ্ত মানে মই কেপচাৰ কৰি থৈছিলো আৰু আপোনালোকৰ ওচৰত আগবঢ়াইছো দুসৰ এক্সপেৰিয়েন্স কেনেকুৱা তোমাৰ দুসৰ বিয়া হৈছে তোমাৰ বিয়া কেতিয়া মোৰ অলপ টাইম আছে আৰু এয়া হৈছে দৰা ওলাই যোৱা আগমুহূৰ্তত ঘৰৰ মানে মুৰব্বীজনে পাগৰিটো পিন্ধা আৰু এয়া দৰাৰ হাততে দাদাজীয়েকে পাগৰিটো পিন্ধাই দিছে আৰু এজন ল'ৰাই হওক বা এজনী ছোৱালীয়ে হওক তেতিয়া অনুভৱ কৰে যে জীৱনৰ এই বিশেষ মুহূৰ্তখিনি কেনেকুৱা লাগে পাগৰি পিন্ধাই অকণমান দোৱা কৰা হয় দোৱা কৰাৰ পিছতে সকলোৱে মিঠা খায় আৰু দৰাকো সপৰিয়ালে অকণমান মিঠা খুৱাই দৰা ওলাই যায় আৰু এগৰাকী মাতৃয়ে যেতিয়া তেওঁ ল'ৰাটোক কিবা মিঠা খুৱাই দৰা সাজত ওলাই যোৱাৰ আগমুহূৰ্তত ধৰি কান্দে আৰু সেই মাতৃগৰাকীহে বুজি পায় যে এগৰাকী মাতৃয়ে নিজৰ ল'ৰাটোৰ দায়িত্ব বোৱাৰীক দিয়াটো সহজ নহয় এই কথাষাৰৰ মাজত কিমান দুখ সোমাই আছে অকল সেই মাতৃগৰাকীহে বুজি পায় ছোৱালী দিয়া নাই নহয় ল'ৰা আনিবহে এইটোৰ ভিতৰত দিবা দেই মই খাম লৈ দিবা তাই ভালকে নোৱাৰে তুমি এনেকৈ
হ'ব এটা কোন কৰি এই নালি নাকান্দিবা ভিডিও বনাইছো নৃত্যখিনি সকলোৰে দুখ লাগে কাৰণ এটা নতুন জীৱন নতুন সপোন জীৱনে টাৰ্ণিং পইণ্ট লয় আৰু এয়া জীৱনে নতুন সপোন বা নতুন টাৰ্ণিং পইণ্ট লোৱাৰ আগমুহূৰ্ততে এয়া তামোল দিছে সপৰিয়ালক কাপোৰ ঠিক কৰি হৈছে দৰাৰ বাপেক আৰু সেয়া দৰা যোৱাৰ আগমুহূৰ্ততে আচলতে মই যেতিয়া ভিডিঅ'টো কৰিছোঁ মোৰে বুকু কঁপি গৈছে আকৌ মই কান্দিছোঁ মই কান্দা দেখিলে মানুহৰ মই ৰ'ব নোৱাৰোঁ আৰু এয়া আকৌ মাক পেহী এয়া কেকাক ধৰি কান্দিছে আচলতে ৰ'ব নোৱাৰি এনেকুৱা মুহূৰ্তখিনিত মই এডিট নানি ক'ত গ'ল এনেকৈ ঘূৰি দিয়া নানি ক'ত গ'ল আইসা বড় থাকিব দেখাই দিলে না এগুলো টায়ার না মেটা নিবি আমাৰ মায়ে নাই দিয়া নাই আমাৰ মায়ে নাই ললে বলে হয় বাবা হয় বাবা বলে না কত জানি বলে কাম কি না মানে দাবর চলি এই আর কি আছে নি পাশে তুমি খবর এটা বস্তু লগে তুমি বাবা না খাইতে মন দেখে এয়া কইনা আনিবলৈ গৈ আছোঁ
আৰু এয়া কইনা ঘৰ আহি পালোহি বেছি দূৰ নহয় যিহেতু দেৰগাঁও দিছৈ ক'ত থ'ব জেগা এই থ'বলৈ জেগা আছে এইটো বিচাৰিছিলে নেকি নেকলেছ আৰু এয়া নিকা পঢ়োৱা সময়ত কইনাক উৰ্নাখন দি দিয়াৰ লগে লগে এয়া কইনাক নিকা পঢ়াবলৈ আহিলে মানুহ উঠি দিব লাগিব নাই আমি উঠিলো নে হয় নাই বুঢ়ী মানুহ মানুহবিলাক মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শরীফ মোতাবেক গোলাঘাট জিলার কথা গাঁও উপজেলাৰ নিৰ্বাচী মোহাম্মদ জাকিৰ হুছেইনৰ একমাত্ৰ পুত্ৰ মোহাম্মদ জাবেদ ইকবাল হুছেইনে লগত পুলি ধাৰ্য কৰি দিয়া 1,41,500 টকাৰ মহৰণা নগদ 84,900 টকা মোহৰ আদায় কৰি 940 টকা মহাৰণা আদায় কৰি বাকী 54,556 টকা দেন ৰাখি অৰ্থাৎ বাকী ৰাখি তোমাৰ নিকাহ দিবৰ বাবে তুমি ৰাজি হৈ মোক ইজাজত দিবানে? আল্লাহৰ হুকুম মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চৰা শৰীয়ত মোতাবিক গোলাঘাট জিলাৰ কলপথাৰ গাঁও ও জামাতৰ নিৰ্বাচী মোহাম্মদ জাকিৰ হুছেইন চাহাবৰ একমাত্ৰ পুত্ৰ মোহাম্মদ জাবেদ ইকবাল হুছেইনৰ তুমি ধাৰ্য কৰা দিয়া মোহৰৰ 84,940 টকা মোহৰ আদায় কৰি 54,556 টকা মোহৰ বাকী ৰাখা তোমাক নিকাহ দিবৰ বাবে জাবেদ ইকবাল হুছেইনৰ লগত তুমি ইজাজত দিছানে? ইজাজত দিছা কোৱা? ইজাজত দিছোঁ। আচ্ছা এয়া তোমাৰ গহনা তোমাক ধৰণৰ মাজত পাৰি দিছোঁ তোমাক
সোঁহাতৰ টিপছ দেই লগাই কইনা ঘৰত আৰু দৰাই সকলোকে তামোল দিছে আৰু তামোল দি দৰাক কইনা ঘৰৰ পৰা পৰিয়ালক চিনাকি কৰি দিয়া হয়। Anil. বাজুটা কেনে গ'ল সেইফালে কেলে আছ দৰা ঘৰলৈ আমি ইয়াক কইনাক লৈ গৈ আছোঁ।
একদম ঠিক পাকঘৰলৈ লৈ যাবে একেবাৰে পাকঘৰলৈ আহা একেবাৰে পাকঘৰ ওয়ালাইকুম আসসালাম বিসমিল্লাহ ভাতটো দাৰুৱা বোলে আগফালে ভাতটো দাৰুৱা লওক আগফালে আছে সালাম কৰি পেলাই অকণমান এনে নিয়মটো কৰিব দিয়া তাৰ হ'ব এনে দাউডাল চুলে হ'ল কি আছে সুধিব লাগিছিলে তোমালোকে নুসুধিলা কি আছে ভাত আমি দেখি আছো আৰু ভাত বুলি থাকিলে বেছি ক'ৰবাত গুচি যাব কেকা আৰু নতুনকৈ অহা আমাৰ মৰমৰ বৌজনী তোমালোক দুয়োকে বিবাহৰ অলেখ শুভকামনা যাচিলোঁ আৰু তোমালোক দুয়োৰে যুগ্ম জীৱন যাতে সুখৰ হওক তাৰে আল্লাহৰ ওচৰত দুৱা ৰাখিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ, বাই বাই। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম।